So hello guys, welcome to Ole Gole. আৰু আজি শনিবাৰ আমাৰ পিকনিক আছে আজি ৰাতিপুৱা উঠিলো এটো কাৰণে ফোন কৰি আছে উঠিব ইচ্ছা নাছিল বেছি দূৰত না যাও হেতু কাৰণে মই ভাবিছিলো অকমান দেৰিকে যাও মানে 11:30 মান বজাত যাও কিন্তু নাই আমাৰ ক্লাব মিলিদাহতে ফোন কৰি আছে ক্লাবৰ পৰা তো হি কাৰণে উঠিব লগা হল তো এতিয়া উঠো ধুনিয়াকে ৰেডি হৈ লও ওচৰতে যাম পিকনিক বেছি দূৰ নহয় প্ৰায় 20-25 মিনিটৰ ৰাস্তা হ'ব চাগে ম্যাক্সিমাম 30 মিনিট আৰু লাহে লাহে গলে এতিয়া গলেটো ৰাস্তা ফ্ৰী থাকিব তো 20 মিনিট মানতে পাই যাম তো এতিয়া উঠি কিনে অকমান ফ্ৰেছ হৈ ল গা ধুব লাগিব ঠাণ্ডা কিন্তু তথাপি উপায় নাই গুৱাহাটীটো ভাল ঠাণ্ডা পৰিছে এইবাৰৰ নিচিনা ইমান বছৰ গুৱাহাটীত থাকিলো কিন্তু এইবাৰৰ নিচিনা ঠাণ্ডা পোৱা নাই তো এইবাৰ কিছু ঠাণ্ডা পৰিছে এতিয়া উঠো তো মিলিদাহতে বলবদাহতে ৰখি আছে আৰু আমাৰ শংকৰ আহিব শংকৰ আৰু মই এতিয়া ক্লাব যাম তাৰ পৰা গুটে গিটা লক লাগি কিনে একেলগে যাম তো ভিডিওটো লাষ্টলৈকে চাই থাকিব এফালে এয়া মিলিদাৰ খং উঠি গল এয়া খং উঠিবই আহি আছো 2 ঘন্টা লাগিলে এটো নহব তো আমি গৈ আছো এতিয়ালৈকে গৈ পোৱা নাই পাম আৰু ৰাস্তাটো চাগে চিনি পাইছে আপোনালোকে এয়া মানে সেইফালৰ পৰা অদ্দাৰ আহিল কিহৰ অদ্দাৰ আহিল মোৱা মাছ হা এয়া মোৱা মাছ ৰাস্তাতে মানে কিনি ললো আমি মোৱা মাছ খাই বলে ইমান বিশেষ এটা খাব ইচ্ছা নাছিল সৰু মাছ আৰু পিকনিকত খাই নাই কোনবাই কিন্তু খোৱা মানুহ আছে না এটো কাৰণে আৰু কিনবা লাগা হল উপায় নাই তো গৈ পোৱা নাই পাম আৰু লাহেগে হয় না আমি গৈ আছো আমাৰ দেৰি হ'ল ফালে অলৰেডি মানে বনোৱা মেলা আৰম্ভ হৈ চলি আছে এতিয়া আমি কোম্পানী দিম চিও আৰু ইফালে ট্ৰেইন আহি আছে তো গেট বন্ধ গেটখন পাৰ হ'লে আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম বেছি সময় নাই চাই থাকিব আপোনালোকে আজি মানুহ হ'ব আজি ফোর্থ স্যাটারডে না আৰু হ্যাঁ ফোর্থ স্যাটারডে বন্ধ আছে আমাক বাই বাই দে এখানে ইয়া ট্ৰেইন পাৰ হৈ গ'ল এতিয়া আমি লাহে লাহে গৈ থাকো আৰু চলো লেটস গো ইয়া তোমালোকৰ স্কুলখনৰ নাম কি আছিলে ঐ ভাই ভাই এয়া শিক্ষামূলক ভ্ৰমণ এয়া PMC বিজুপুৰ এমই স্কুল এনজয় কৰি আছে হাই এয়া দীপৰবিল আহি পাইছোঁ আমি নামটো ক'ব নালাগিছিলে কৈছিলোঁ পুলিচৰ গাড়ী পুলিচ খতম হ'ব এতিয়া এয়া পুলিচৰ গাড়ী তো দেখাই দিছিলোঁ পুলিচ কি হ'ব এতিয়া খতম পুৰা পিকনিক পাৰ্টি অলপ দূৰৰ পৰা চাইছোঁ দেখুৱাইছোঁ বিলৰ পাৰে পাৰে কিনাৰে কিনাৰে ৰঙা নীলা বিভিন্ন ধৰণৰ কালাৰবোৰ টেণ্ট গাড়ী এয়া পাহাৰৰ দাঁতিয়ে গৈ আছোঁ লেফ্ট সাইডে সেউজ পৰিৱেশ এন্ট্ৰি দিলোঁ আমি